নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ বাবে চিকেনৰ এটি বৰ লোভনীয় ৰেচিপি লৈ আহিলোঁ। আনাৰসেদি বনোৱা চিকেনৰ ৰেচিপি এটা লৈ আহিলোঁ। মোৰ এই ৰেচিপিটো চাই যদি আপোনালোকে ভাল পায় তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যিসকল মোৰ চেনেলত নতুন হয়, এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে আহকচোন ৰেচিপিটো বনোৱা আৰম্ভ কৰোঁ। ইয়াৰ বাবে লাগিব চিকেন, আনাৰস, বিলাহী, পিঁয়াজ, জলকীয়া, নহৰু, আদা আৰু শুকান মছলাখিনি ড্ৰাই ৰ'ষ্ট কৰি খুন্দি ল'ব লাগিব। এতিয়া এটা মিক্সিং জাৰত মিহিকৈ কটা পিঁয়াজ দুটা দিব, জলকীয়া দিব, বিলাহীটো দি দিব আৰু নহৰু আৰু আদাখিনি দি দিব। তাৰ পিছত ভালকৈ এটা স্মুথ পেষ্ট বনাই ল'ব লাগিব। এতিয়া আনাৰসখিনিও দি দিব। আনাৰস সৰু এটুকুৰা কাটি পেষ্ট বনাই লোৱা হৈছে। এতিয়া বনাই লোৱা বিলাহী পিঁয়াজৰ পেষ্টখিনি মাংসখিনিত দি দিব। সোৱাদ অনুসৰি নিমখ, হালধি দি লগতে সৰিয়হৰ তেল ডাঙৰ চামুচেৰে এচামুচ দি দিব। তাৰ পিছত ভালকৈ হাতেৰে সানি ল'ব। এই মাংসটো বৰ জুতি লাগে খাবলৈ, আপোনালোকেও নিশ্চয় বনাই খাই চাব। এতিয়া ঢাকনিখন লগাই 30 মিনিটৰ কাৰণে ঢাকি ৰাখিব লাগিব। 30 মিনিট পিছত গেছৰ জুই জ্বলাই দিব আৰু কেৰাহীটো বহাই দি মেৰিনেট কৰি ৰখা মাংসখিনি দি দিব লাগিব। বেলেগে আৰু তেল দিব নালাগে, মাংসখিনি সানোতে যি তেল দিয়া হৈছে সেইৰে ৰেচিপিটো বনাব পৰা যাব। এতিয়া মাংসখিনি লৰাই গেছৰ জুই কমত ৰাখিব আৰু লৰাই ভাজি থাকিব লাগিব। পাঁচ মিনিটমান লৰাই ভাজিব লাগিব। এয়া দেখিছেনে, 5 মিনিট পিছত মাংসখিনি দেখিবলৈ ঠিক এনেকুৱা ধৰণৰ হ'ব। এতিয়া আনাৰসৰ পেষ্টখিনি দি দিব লাগিব। 5 মিনিট পিছত আনাৰসৰ পেষ্টখিনি দি দিব। আনাৰসৰ পেষ্টখিনি দিয়াৰ পিছতো 2 মিনিটমান লৰাই ভাজিব লাগিব। মিনিট পিছত মাংসখিনিত জোখমতে অলপ পানী দি দিব। আপোনালোকে বেছি জুলীয়া খাব বিচাৰিলে বেছি পানী ব্যৱহাৰ কৰিব। মই ৰুটিৰ লগত খাম যিহেতুকে কম পানী ব্যৱহাৰ কৰিছোঁ। ভাতৰ লগত খালে অলপমান বেছি পানী দি দিব লাগিব। তাৰপিছত ভালকৈ উতলিবলৈ দিব। ঢাকনিখন লগাই দিব 5 মিনিটমানৰ কাৰণে। 5 মিনিট পিছত ঢাকনিখন গুচাই ল'ব আৰু এতিয়া খুন্দি লোৱা গৰম মছলাখিনি অলপ দি দিব লাগিব। গৰম মছলাখিনি দিয়াৰ পিছত ভালকৈ মিহলাই ল'ব আৰু বেছি সময় ৰাখিব নালাগে। 2-3 মিনিট ৰখাৰ পিছত গেছৰ জুই নুমুৱাই দিব পাৰিব। এয়া মাংসখিনি প্ৰায় ৰেডি হৈ গৈছে, দেখিছেনে ইমান ধুনীয়া হৈছে। এতিয়া গেছৰ জুই নুমাই দিয়ক আৰু গৰমে ভাত, ৰুটি নতুবা পৰঠাৰ লগত পৰিৱেশন কৰক।
মোৰ এই ৰেচিপিটো চাই যদি আপোনালোকে ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, সময় হ'লে কমেণ্ট কৰি দিব। আৰু যিসকল মোৰ চেনেলত নতুন হয় এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। পুনৰ এটি নতুন ৰেচিপিৰ সৈতে আপোনালোকৰ ওচৰত উপস্থিত হ'ম। আজিলৈকে আহিছোঁ, ধন্যবাদ।